আল্লাহৰ কসম এটাও বাচিব নোৱাৰিবা। বুপায়ো এইবোৰ কথা যতে ততে নকবা, নহলে কেতিয়াবা কোনোবাই মেচিদাৰ কাপত ডিঙি 2 টুকুৰা কৰি মূৰটো ক'বাত ছিটিকাই দিব। আল্লাহৰ কসম এটাও বাচিব নোৱাৰিবা। মামা আৰু কিমান কষ্ট দিবা? ঘৰ বাৰী ভাঙি আছা, মাৰি আছা, কাটি আছা, কিমান কষ্ট দিবা? দি থাকা, কিন্তু আমি মাত মাতা নাই। আৰু আমি যেতিয়া মাত মাতিম তেতিয়া আল্লাহৰ কসম এটাও বাচিব নোৱাৰিবা। ডিঙিখন ছিঙি একদম গোটেই বিশ্বৰ কুকুৰক এক টুকুৰা কৰি খুৱাই দিম ইনশাআল্লাহ। মনত ৰাখিবা। বুপায়ো এইবোৰ কথা যতে ততে নকবা, নহলে কেতিয়াবা কোনোবাই মেচিদাৰ কাপত ডিঙি 2 টুকুৰা কৰি মূৰটো ক'বাত ছিটিকাই দিব। পাহৰি নাযাবা, বৰ্তমান 2025 চন চলি আছে। 1300 শতিকাৰ দিন বৰ্তমান নাই। 1983 চনত অসমীয়াই দিয়া উত্তৰ পাহৰিলা নেকি? নেলিৰ হত্যাকাণ্ড ঘটনাস্থলীত এতিয়াও তেজৰ চিকুৰা শুকুৱাই নাই চাগে। ইমান সোনকালে পাহৰি নাযাবা। 1300 শতিকাৰ পৰা ইহঁতে হিন্দুৰ ওপৰত বহুত অত্যাচাৰ কৰি আহিছে। কেতিয়াবা বাবৰ, আকবৰ, হুমায়ুন হয়, কেতিয়াবা ঔৰংগজেব হয়, কেতিয়াবা কাছাব হয়, কেতিয়াবা ৱাছিম মালিক হয়, কেতিয়াবা ৱাকুব মেনন হয়, কেতিয়াবা আইচিছ হয়, কেতিয়াবা অল কায়দা হয়, কেতিয়াবা বুকু হাৰাম হয়, কেতিয়াবা কাশ্মীৰী সন্ত্ৰাসবাদী হয়, কেতিয়াবা পেহেলগাম সন্ত্ৰাসবাদী হয়, কেতিয়াবা দিল্লী বোমা বিস্ফোৰণকাৰী হয়, কেতিয়াবা সাংসদ ভৱন আক্ৰমণকাৰী হয়, কেতিয়াবা মুম্বাই আক্ৰমণকাৰী হয়। তাৰোপৰি মুছলিম লীগ বনাই জিন্নাক জিকাই হিন্দুৰ ওপৰত অত্যাচাৰকাৰীয়ে হওক, ধৰ্মৰ ভিত্তিত দেশ বিভাজন কৰি পাকিস্তান বনালে, ভাষাৰ ভিত্তিত দেশ বিভাজন কৰি বাংলাদেশ বনালে। এনেকৈয়ে ইহঁতে আমাৰ হিন্দুৰ ওপৰত অতীতৰ পৰাই অত্যাচাৰ কৰি আহি আছে আৰু আমাৰ হিন্দুসকলে সহ্য কৰি গৈ আছে। ইহঁতক আমাৰ কিছুমান সেকুলাৰ হিন্দুৱে নিজৰ ক্ষুদ্ৰ স্বাৰ্থ সিদ্ধিৰ বাবে বহুত সমৰ্থন কৰে আৰু হিন্দু হৈ হিন্দুৰ বিৰোধিতা কৰে। সেই সেকুলাৰ হিন্দুসকলে নিজকে বিশ্বপ্ৰেমী দেখুৱাবলৈ গৈ ইহঁতে আমাক খুলি খাবলৈ বাট মুকলাই দি আছে। সেই সেকুলাৰ গাদ্দাৰ হিন্দুসকলে মুছলমানসকলৰ পৰা এটা শিক্ষা লোৱাটো ভাল। মুছলমানে কেতিয়াও ইছলামক বিৰোধিতা নকৰে। সিহঁতে নিজৰ ধৰ্মক সদায় সন্মান কৰে আৰু সিহঁতৰ নিজৰ ধৰ্মাৱলম্বী লোকসকলক সদায় সমৰ্থন কৰে। কিন্তু আমাৰ হিন্দুসকলে হিন্দু হৈ হিন্দুত্ববাদীক, হিন্দুক বিৰোধিতা কৰে। লাজ লাগিব লাগে অলপ।